চৰকাৰী বিজ্ঞাপনৰ বেনাৰ পোষ্টাৰ ফ্লেক্স ভাবুকি হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বাবে এডভান্টেজ আছামৰ দৰে বৃহৎ অনুষ্ঠানৰ হাজাৰ হাজাৰ বিজ্ঞাপনে প্ৰদূষিত কৰিব পাৰে গুৱাহাটী মহানগৰী যেহেতু পৰিৱেশৰ বাবে বৰবিহ প্লাষ্টিকেৰে তৈয়াৰ কৰা হৈছে কেইবা হাজাৰ বেনাৰ আৰু ফ্লেক্স কিন্তু নিষ্কাশনৰ কি ব্যৱস্থা কৰিছে চৰকাৰে গুৱাহাটীলৈ ভাবুকি কঢ়িয়াই আনিছে চৰকাৰী বিজ্ঞাপনে ভাবুকি কঢ়িয়াই আনিছে বৃহৎ চৰকাৰী অনুষ্ঠানে প্লাষ্টিক প্ৰদূষণত মহানগৰী দূষিত হোৱাৰ আশংকা ইটোৰ পিছত সিটোকৈ অনুষ্ঠিত কৰি আহিছে চৰকাৰী অনুষ্ঠান বেনাৰ পোষ্টাৰ ফ্লেক্স হৰ্ডিঙেৰে গুৱাহাটীখনক চৰকাৰে এই অনুষ্ঠানসমূহৰ প্ৰচাৰ চলোৱাৰ নামত কৰ্তব্যময় কৰি তোলাই নহয় প্লাষ্টিকেৰে নিৰ্মিত এই বেনাৰ পোষ্টাৰ হৰ্ডিঙেৰে ভাবুকি কঢ়িয়াই আনিছে গুৱাহাটীলৈ যিহেতু প্লাষ্টিকেৰে তৈয়াৰী এই বেনাৰ পোষ্টাৰ হৰ্ডিঙে খুব কম দিনৰ ভিতৰতেই প্ৰদূষিত কৰি তুলিব গুৱাহাটীক শেহতীয়াকৈ এডভান্টেজ আছামৰ বিজ্ঞাপনৰ বেনাৰ পোষ্টাৰ হৰ্ডিঙে চানি ধৰিছিল গুৱাহাটী এনে বিজ্ঞাপনৰ নামত কেইবা লক্ষাধিক টকা খৰচ কৰিছে চৰকাৰে কিন্তু চৰকাৰৰ এই কোটিটকীয়া বিজ্ঞাপনে বিপদ মাতিছে গুৱাহাটীলৈ কাৰণ পৰিৱেশৰ বাবে বৰবিহ প্লাষ্টিকেৰে তৈয়াৰী বেনাৰ পোষ্টাৰ ফ্লেক্স নৱমী বৰাকৰ পৰা আৰম্ভ কৰি মনত পেলাওক চৰকাৰে কিমান উৎসৱ আৰু কিমান অনুষ্ঠান পাতিলে প্ৰতিটো অনুষ্ঠানতে মনত পেলাওক কেনেদৰে বিজ্ঞাপনৰ নামত কদৰ্যময় কৰি তোলা হয় গুৱাহাটী শেহতীয়াকৈ এডভান্টেজ আছামৰ বাবে জোৰা লগালে প্ৰায় 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ বেনাৰ ফ্লেক্স ডিনাইল তৈয়াৰ কৰা হৈছিল বৰ্তমান প্লাষ্টিকেৰে তৈয়াৰী বেনাৰ ফ্লেক্সে কম দিনৰ ভিতৰতেই গুৱাহাটী দূষিত কৰাৰ আশংকাই দেখা দিছে বহুবাৰ আকৌ চৰকাৰে প্লাষ্টিক বৰ্জনৰ ঘোষণা কৰিছিল এতিয়া চৰকাৰী প্লাষ্টিকে হৈ পৰিছে ভাবুকি এই ক্ষেত্ৰত সৰব বিৰোধী এইবিলাক কৰিবলৈ যাতে ধ্বংস নহওক এটা প্লাষ্টিকৰ ব্যৱহাৰ মানুহৰ একদম তেওঁলোকৰ পাব্লিচিটি ষ্টাণ্ডটো বেছি কৰাৰ কাৰণে মানুহক দেখুৱাৰ কাৰণে ড্ৰামাবাজি বেছি নকৰিলে ভাল যিমান বেয়া কাম হ'ব আমি বিৰোধিতা কৰিম আমি কাকো কেয়াৰ নকৰোঁ তাত হোৰ্ডিঙৰ পৰা আৰম্ভ কৰি যিবিলাক উৎসৱ এতিয়ালৈকে চৰকাৰে কৰিছে এডভান্টেজ আছাম আগতে নমামী ব্ৰহ্মপুত্ৰ নমামী বৰাক সকলোতে হোৰ্ডিং বা অন্য বটল চটল প্লাষ্টিকৰ খুব ব্যৱহাৰ কৰিছে যিটোৱে অসমবাসীৰ কাৰণে কিবা লাভ হ'ব বুলি আমি এতিয়ালৈকে দেখা নাই কিন্তু ক্ষতিটো যে হ'ব সেইটো এতিয়ালৈকে কিন্তু নিশ্চিত এই ক্ষেত্ৰত প্ৰতিজন মন্ত্ৰীক ভালৰি লগাবলৈ প্ৰতিজন মন্ত্ৰীৰ ফটো লগাই বিজ্ঞাপন আৰুতেই বাঢ়িছে ফ্লেক্স হৰ্ডিঙৰ সংখ্যা কিন্তু এই বৃহৎ পৰিমাণৰ প্লাষ্টিক নিষ্কাশনৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাও চকুত পৰা নাই ব্যুৰো ৰিপৰ্ট DY365